প্ৰথমতে সকলোকে সুপ্ৰিয়া নেওক চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ঘৰতে বোৱা দুখনমান চাদৰৰ কেনেকৈনো দহি বাতে তাকে দেখাবলৈ লৈছোঁ। আচলতে দহি নাবাতো, মই থুপিহে বান্ধিম। প্ৰথমতে মই চাদৰৰ আগটো মেচিনত পিকু কৰি লৈছোঁ। লগতে দেখিছেনে এটা চেৰেকীও লৈ লৈছোঁ। চেৰেকীটো এইকাৰণে লৈছোঁ যে মই দলি গুলিটো প্ৰথমতে চেৰেকীত পকাই ল'ম। সূতাখিনি সুবিধা অনুসৰি চেৰেকীটোত পকাই ল'লে সুবিধা হয়। তেনেহ'লে আহকচোন দেৰি নকৰি সকলোৱে ভিডিঅ'টি চাওঁ। মোৰ বুকুখন কপিছে জানা চিত্ৰলেখা তোমাৰ ভাৱনা, মোৰ বুকুতে বজালা তুমি চিত্ৰলেখা প্ৰেমৰ বেহেলা, মোক ৰেপি 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 কিয় মাৰিলা, ৰেপি 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 কলিজা খালা। হৈ গ'ল এনেকৈ মোৰ সূতাখিনি ৰেডি হৈ গ'ল। গতিকে মই থুপি বান্ধিবলৈ আৰম্ভ কৰিম। সেইকাৰণে চাদৰখন মই মোৰ নিজৰ সুবিধা কৰি এনেকৈ ৰাখি লৈছোঁ। লগতে দেখিছেনে কেইখনমান কপিও থৈ লৈছোঁ ওপৰত, কিয়নো এই চাদৰখন পটককৈ এনেকৈ তললৈ পিছলি নাহিবৰ কাৰণে মই ওপৰত অকণমান গধুৰ কৰি কপিকেইখন ৰাখি লৈছোঁ। আপোনালোকে কপিৰ সলনি অন্য অকণমান গধুৰ বস্তু এটা ৰাখি ল'ব পাৰে। মই মোৰ নিজৰ সুবিধা কৰি লৈছোঁ। এতিয়া মই থুপি বান্ধিবলৈ আৰম্ভ কৰিম। গতিকে আহকচোন চাওঁ। মই এনেকৈ বেজী ব্যৱহাৰ কৰিছোঁ, কাৰণ বেজীয়ে গাঁঠিটো মাৰিবলৈ সুবিধা হয়। এতিয়া সূতাখিনি এনেকৈ দুটা পাক মাৰি বেজী সূতাডালত এনেকৈ লগাই এইফালৰ পৰা এটা গাঁঠি মাৰিলে হ'ব। টান হৈ গৈছে, ধুনীয়াকৈ টানি দিব কিন্তু আপোনালোকে এনেকৈ। এতিয়া দুপাক মাৰি মই গাঁঠি মাৰি দিছোঁ। এয়া এইটো হৈ গ'ল। আপোনালোকে ইয়াতকৈ ঘনো কৰিব পাৰে। মই এনেই চিম্পুল চাদৰ ঘৰত পিন্ধাৰ কাৰণে সেই হেৰেঙা কৰি দিছোঁ। এতিয়া সমানকৈ মই কাটি দিছোঁ। এয়া হৈ গ'ল। দেখিছেনে বাৰু? ধুনীয়া লাগিছে। এয়া দেখিছেনে বাৰু? এটা এটা কৰি বান্ধি এতিয়ালৈকে মোৰ দুখন চাদৰ ৰেডি হৈ গ'ল। আপোনালোকে ইয়াতকৈ ঘন কৰিবও পাৰে। আচলতে ঘন কৰিলে বেছি ধুনীয়া হয় দেখিবলৈ। মই চিম্পুল চাদৰৰ কাৰণে ইমান কষ্ট কৰি বন্ধা নাই, হেৰেঙা কৰিয়ে বান্ধি দিছোঁ। কামটো কৰিবলৈ একেবাৰে সহজ। আপোনালোকে সকলোৱে পাৰিব কৰিবলৈ। জনাসকলেতো জানেই বাৰু, নজনাসকলেও কৰিবলৈ পাৰিব। অতি সহজ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। লগতে মোৰ এই সৰু সৰু কামবোৰৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।